আপুনি এই সংখ্যাটোক হাতেৰে হৰণ যায় নে নাযায় 5 ছেকেণ্ডত ক'ব পাৰিবনে নোৱাৰে যদি নোৱাৰে এই ভিডিওটো চাওক তাৰ পাছত পাৰিব হেল্ল' ভিউৱাৰ্ছ আজি আমি শিকিম হাতেৰে বিভাজ্য সংখ্যাবোৰ চিনি উলিওৱা সহজ পদ্ধতি মানে স্মাৰ্ট ট্ৰিক গতিকে মই হাতেৰে বিভাজ্য সংখ্যাবোৰ চিনি উলিওৱা নিয়মটো এইবাৰ দিব খোজা নাছিলোঁ মই কিবা বেলেগ এটা টপিক কৰিব খুজিছিলোঁ কিন্তু মোৰ এজন ফ্ৰেণ্ড মানে ভিউৱাৰ্ছ আৰু ফ্ৰেণ্ডো হয় গতিকে তেওঁ মোক হোৱাটছআপ কৰি কৈছে যে হাতৰ বিভাজ্য নিয়মটো সোনকালে দিব লাগে গতিকে তেওঁৰ অধীনত মই এইটো দিছোঁ গতিকে হাতেৰে বিভাজ্য সংখ্যাবোৰ জানিবৰ কাৰণে আমি এটা কথা জানিব বাই দা ৱে এই হাতেৰে বিভাজ্য সংখ্যাবোৰৰ মই যোনটো ট্ৰিক দিম সেইটো মানে 99তকৈ ডাঙৰ সংখ্যাবোৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব তাতকৈ মানে অৰ্থাৎ 3টা অংকযুক্ত সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য তাত বা 4টা অংক ডাঙৰ হ'ব পাৰে কিন্তু 3টাতকৈ সৰু অংকযুক্ত সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় যেনে ধৰা হ'ল 51 মানে 13 7 গুণ কি 91 গতিকে 91টো হাতেৰে হৰণ যায় নে যদি আমাক সুধিছে আমি ডাইৰেক্ট পুৰণতা জানিলে আমি ডাইৰেক্ট কৈ দিব পাৰিম বা 14 7 গুণ 98 আমি জানোৱেই কিন্তু মানে এশতকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত ধৰা হাতেৰে হৰণ যাবনে ধৰা 189 টো হাতেৰে হৰণ যাবনে আমি চাওঁতে অলপ প্ৰব্লেম হ'ব আমি হৰণ কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে হে মোৰ এই নিয়মটো হ'ব মানে 3টা অংকতকৈ ডাঙৰ সংখ্যাবিলাকৰ 3টা অংক বা তাতকৈ ডাঙৰ অংকযুক্ত সংখ্যাবিলাকৰ ক্ষেত্ৰতে আৰু কোনোবাই ভাবিব পাৰে যে এই ট্ৰিকটো দেখো আমি হৰণ কৰিব পাৰো ডাইৰেক্ট আমি মানে হাতেৰে হৰণ যোৱা সংখ্যাবোৰ আমি উলিয়াবৰ কাৰণে ডাইৰেক্ট হৰণ কৰিব পাৰে তেওঁ হৰণ কৰি চাব পাৰে যাৰ হৰণ কৰা আৰু পূৰণ কৰাৰ বেছি মানে ভাল পায় সি সেই নিয়মত কৰিব আমি এতিয়া পূৰণ বেছি নকৰো বা হৰণ বেছি নকৰো আমি এই ট্ৰিকত কৰিম গতিকে ফাৰ্স্ট আমাৰ আছে নাম্বাৰ 581 ইয়াৰে এককৰ প্লেছত আছে মানে ইউনিট প্লেছত আছে এককৰ ঘৰত আছে 1 দহকৰ ঘৰত আছে 8 আৰু থাৰ্ড প্লেস মানে শতকৰ ঘৰত আছে 5 গতিকে আমাৰ ট্ৰিকটো ইউজ কৰিব কাৰণে কৰিব লাগিব কি ফাৰ্স্ট এককৰ ঘৰত যি আছে সেই সংখ্যাটো 2 এৰে পূৰণ কৰিব লাগিব সব ক্ষেত্ৰতে ফাৰ্স্ট মানে এইটো ৰুলে আৰু 2 এৰে পূৰণ কৰিব লাগিব মই এনেকৈ পূৰণ কৰি দিছো 1 পূৰণ 2 কি হ'ল 2 তাৰ পিছত বাকি কি ৰল একটক বাদ দিবলে বাকি সংখ্যাটো লিখি লব লাগিব এনেকৈ 58 এতিয়া মই লিখি লৈছো কিন্তু আমি যেতিয়া অংকটো মানে চাম এটো যায় না হাতে দিও আমি মাইন্ডতে হ'ব গোটা ক্যালকুলেশন গতি 58 মাইনাস কি আছে 1 * 2 কি হ'ব 2 গতি 58 ৰ পৰা 2 গলে কি হ'ব 56 গতি 56 ক হাতেৰে হৰণ যায় না নাযায় যায় আমি ডাইৰেক্ট জানো যে এটো 7 8 গুণ কিমান 56 বা 7 8 জাৰ 56 গতিকে 58 ক যদি মানে বাকিটোক যদি হাতে মানে এই অংক কৰি সৰ পাছত যদি আমি জি পাইছো সেই সংখ্যাটো হাতেৰে হৰণ গৈছে এই সংখ্যাটোকো হাতেৰে হৰণ যাব এটা প্ৰমাণৰ কাৰণে মই দীৰ্ঘ হৰণ নিয়মেৰে ইয়াতে কৰি দিছো 581 হাতেৰে হৰণ যায় নে না যায় গতিকে 0 বাকি ৰৈছে তাৰমানে কি হৰণ গৈছে কমপ্লিটলি ঠিক তেনেদৰে আমি এটো আমি হৰণ কৰি চালো যে কি বাকি ৰৈছে মানে কি কমপ্লিটলি হৰণ নাযায় গতিকে আমি কি এইটো আগে কৰি চাও গতিকে 9 আছে একৰ ঘৰত 9 পূৰণ 2 9 2 গুণ কি হ'ব 18 9 2 গুণ হল আমাৰ কি 18 আৰু বাকি কিমান এটো এককৰ ঘৰটোক বাদ দিলে কিমান হ'ব 34 এটা 34 ৰ পৰা 18 গলে কি হ'ব গতিকে 34 ৰ পৰা 18 গলে কি হ'ব 14 8 গেলি 6 আৰু এটা 2 বাকি ৰল 2 গেলি 16 বাকি ৰল 16 হাতেৰে হৰণ যায় নেকি 16 হাতেৰে হৰণ যায় গতিকে এটুকু হৰণ নাযায় আমি প্ৰমাণ আগতেই পাইছো হেতুৰ গতিকে আমি এইবাৰ কৰি চাম অলপ ডাঙৰ সংখ্যা আমি এইটো সংখ্যা কৰি চাও এইটো সংখ্যাৰ এককৰ ঘৰত আছে আমাৰ কি 3 আছে একৰ ঘৰত 3 পূৰণ আমাৰ গোল্ডেন ৰুলটো কি 2 এৰি ফাৰ্স্ট পূৰণ কৰিব লাগিব সো 3 * 2 কি হ'ল আমাৰ 6 গতিকে বাকি কি ৰল মানে এককৰ ঘৰটো যোৱাৰ পাছত বাকি আমাৰ কি ৰল এবাৰ 510 ৰল গতিকে 510 ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 6 বিয়োগ কৰিব লাগিব 510 ৰ পৰা 6 বিয়োগ কৰিলে কি হ'ব 504 এতিয়া 504 কত আমি নাজানো পাছতে হৰণ যায় না সৰি হাতেৰে হৰণ যায় নে না যায়
গতিকে এইটো আৰু এবাৰ কৰি চাওঁ আমি মানে এইবাৰ এই তিনিটা অংক যুক্ত পালোঁ গতিকে এনেকৈ হ'ল সংখ্যাটো সেইটোকো আকৌ এই নিয়মটোৱে কৰি চাওঁ গতিকে একৰ ঘৰত কি আছে 4 আছে গতিকে এইটোক ফাৰ্ষ্ট কি কৰিব লাগিব 2 গুণ কৰিব লাগিব এইটোক ফাৰ্ষ্ট 2 গুণ কৰিব লাগে 4 পূৰণ 2 ইকুৱেল টু কি 8 গতিকে 8 টো কাৰ পৰা বিয়োগ কৰিব লাগিব বাকি ৰোৱাখিনিৰ পৰা বাকি কিমান ৰৈছে মানে বাকি নম্বৰটো বাকি অংককেইটা মিলি কিমান নম্বৰ হৈছে 50 হৈছে গতিকে 50 মাইনাস কি 4 2 গুণ কি আছে আমাৰ 8 50 ৰ পৰা 8 গলে কি হ'ল 42 হ'ল 42 ক 7 ৰে হৰণ যায় তাৰ মানে এইটুকু যাব তাৰ মানে এইটুকু যাব তাৰমানে ধৰা অলপ ডাঙৰ অংক থাকে তেতিয়া কামটো আমাৰ দুইবাৰ হৈ যায় গতিকে এইটো অংক ক্ষেত্ৰত মই কি হ'ব মই লাষ্টত কৈ আছো শেষত কৈ আছো কেনেকৈ চাব লাগিব ঠিক তেনেদৰে 119ক আমি 7 ৰে হৰণ যায় বুলি জানো কাৰণ কিমান 17 7 গুণ কিমান 119 গতিকে তথাপিও আমি এই নিয়মটো মতে কৰি চাওঁ গতিকে ফাৰ্ষ্ট কি আছে আমাৰ এককৰ ঘৰত 9 আছে 9 পূৰণ 2 ইকুৱেল টু কি 18 মানে 9 2 যা 18 এণ্ড বাকি ৰেষ্ট অফ দ্য নাম্বাৰ কি ৰোৱা বাকি অংককেইটা দি মিলি হৈছে মানে কি 11 গতিকে 11 মাইনাস আমাৰ কি হ'ল 18 গতিকে বিয়োগ কৰিব লগা সংখ্যাটো ডাঙৰ হৈ গ'ল এনে ক্ষেত্ৰত আমি অখণ্ড সংখ্যাৰ যোগ বিয়োগত পাইছো যে কি 11 আগত একো চিন নাই মানে কি ধনাত্মক 11 তো আৰু একো চিন নাথাকা মানে পজিটিভ বুলি ধৰা হয় আৰু 18 ৰ আগত আমাৰ কি আছে নিগেটিভ গতিকে দুটা বেলেগ বেলেগ চিন হলে কি কৰো আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো গতিকে 18 ৰ পৰা 11 গলে কি 7 আৰু ডাঙৰটোৰ আগত কি চিন আছে বিয়োগ চিন আছে গতিকে বিয়োগ খাটাব এটা বিয়োগ চিনটো কথা বাদ দিলো আমি গতিকে 7 টক হৰণ যায় না 7 দি গতিকে এইটুকু যাব আমি মই যেহেতু মই কৈছো 17 7 গুণ 119 গতিকে 7 ৰে হৈ যাব গতিকে কেতিয়াবা কানি এটা মানে কিবা কাৰণত নিগেটিভ নাম্বাৰো পাই যাব পাৰে গতিকে চিনটোক বাদ দি পেলাই হৰণ কৰি দিলে হ'ল হেতুক ঠিক তেনেদৰে আমি এবাৰ চাম এইটুক এইটো মই নাচাও এইটো আপোনালোকে চাব কমেন্ট কৰিব এইটো 7 ৰে হৰণ যায় না যায় গতিকে মই চাম তাতে কি মানে পাৰিছে কি মানে অৰ্থাৎ মই ভালকৈ বুজিব পাৰিছে না গম পাম যদি পাৰিছে ঠিক তেনে আমি এবাৰ এইটো কৰি চাও 343 টো কৰি চাও গতিকে 343 ৰ এককৰ ঘৰত কি আছে আমাৰ 3 আছে গতিকে এইটো কি কৰিব লাগিব ৰুলটো মতে কি কৰিব লাগিব ফাৰ্ষ্ট 3 ইনটু কি কৰিব লাগিব 2 কৰিব লাগিব 3 ইনটু 2 কি হ'ব আমাৰ 6 হ'ব 3 2 যা 6 আৰু বাকি ৰেষ্ট অফ দা নাম্বাৰ ইজ 34 সো 34 ৰ পৰা আমি 6 বিয়োগ কৰিলে কি হ'ব গতিকে 4 পৰা 6 না যায় গতিকে ধাৰে আনিলো 14 হ'ল 14 6 গেলি 8 আৰু ইয়াতে 2 28 ক কি 7 ৰে হৰণ যায় আৰু এইটুকু গতিকে 7 ৰে হৰণ যাব ঠিক তেনেদৰে আপোনালোক আৰু এইটো কৰি এইটো আপোনালোক কমেন্টত কৰি দিব মোক গতিকে কমেন্টত কোনকেইটা কৰি দিব সেইকেইটা মই ডাবল ৰাউন্ড দিছো সেইটা কৰি দিব মই চাম আৰু ইয়াতে আই বটনটো ক্লিক কৰি পেলাই এই কোৱেশ্চন কিটা আনসাৰ অপচন মই দিয়া থাকিব হৰণ যায় না যায় তাতো ক্লিক কৰি আপোনালোকে কৰিব পাৰিব আৰু আই বটনত আৰু মই আগৰ ভিডিঅ'ৰ লিংকো দিম সেইবিলাক আপোনালোকে চাই ল'ব যদি 2 3 6 ৰ বিভাজ্যতাৰ নিয়মবোৰ নাজানে সেইবোৰো আছে আৰু 4 ৰ বিভাজ্য সংখ্যাবোৰৰ নিয়মবোৰ আছে সেইবিলাকো চাব পাৰিব এতিয়া আমি লাষ্ট ফাইনালি কৰিম এইটো মানে 29841 ক 7 ৰে হৰণ যায় না যায় কৰিম গতিকে মই এইখিনি গোটাই মুছি দিম এবাৰ কাৰণ আমাক অলপ স্পেস বেছি লাগিব খালি ঠাই বেছি লাগিব গতিকে আমাৰ আছে 29841 আছে 29841 ক গতিকে নিয়মটো মতে কি ফার্স্ট 1 আছে গতিকে 1 টক আমি কি গুণ কৰিব লাগিব 2 গুণ 1 2 গুণ কি হ'ব আমাৰ 2 গতিকে ৰেষ্ট অফ দা নাম্বাৰ ইজ কি 2984 মাইনাস কি হ'ব আমাৰ 2 গতিকে 298 আমাৰ কি হ'ল 2 গতিকে এইটুকটো আমি 7 ৰে হৰণ যায় না জানো এইটুক এই সংখ্যাটোক ঠিক তেনে আকৌ আমি নিয়মটো ৰিপিট কৰিম গতিকে 2 আছে গতিকে 2 পূৰণ কি 2 পূৰণ যে 2 এ কৰিব লাগিব বাকি ৰেষ্ট অফ দা নাম্বাৰ ইজ 298 মাইনাস এটুক 2 গুণ কৰিব লাগিব 2 গুণ কি 4 গতিকে এবাৰ কি হ'ল আমাৰ 29 কি হ'ল 4 হ'ব বিয়োগ কৰিলে এগেইন আমি আকৌ ৰিপিট কৰিম আমি নিয়মটো গতিকে এইখিনি এতিয়া মই কৈ থাকতে বা কৰি দেখাওতে বেছি সময় লাগিছে বা আনকে সব দেখিছো মই এটা স্টেপও মিস কৰা নাই দেখাইছো কিন্তু একবাৰ এই বিলাক নিয়ম বিলাক বুজি পোৱাৰ পাছত আৰু ঘৰত প্ৰেক্টিস কৰাৰ পাছত মানে এই ক্যালকুলেশন গোটেই ব্ৰেইনতে হৈ যাব
হয়তো আমি অলপ জটিলটো আমি কৰি চাব লাগিব কিন্তু ব্ৰেইনতে কেলকুলেশ্যন হৈ যাব এই তিনিটা অংকৰ ক্ষেত্ৰততো একো মানে প্ৰব্লেমেই নাপাম কিন্তু হয়তো অলপ চাৰিটা অংকৰ ক্ষেত্ৰত বা ছয়টা অংকৰ ক্ষেত্ৰত হাতেৰে হৰণ যাব নে নাযাব উলিয়াব দিলে অলপমান আমি প্ৰব্লেম ফেচ কৰিম তথাপিও আমাৰ হৈ যাব প্ৰেক্টিছৰ পৰা এনে এটা কথা আছে প্ৰেক্টিছ মেক্স পাৰফেক্ট এভৰিথিং গতিকে হৈ যাব গতিকে কি আছে 29 হ'ব না ৰেষ্ট অফ দ্য নাম্বাৰ ইজ 29 গতিকে এইটো মানে একৰ্ডিং টু ৰুল কি কৰিব লাগিব 4 into 2 4 into 2 আর নেলা সময় 4 2 যা কি 4 into 2 is 8 গতিকে 29 পৰা 8 গলে কি হ'ব 21 21 কি হাতেৰে হৰণ যায় না যায় 21 হাতেৰে হৰণ সুন্দৰ হৈ যায় গতিকে এইটো কি হ'ব হৰণ যাব হাতেৰে তোমালোকে হৰণ কৰি চাবা আৰু এটো মানে হয় না নহয় কৈ দিবা কমেন্টত আৰু মোৰ ভিডিওটো কেনে লাগিল ক'ব যিসকল ভিউৱাৰ্ছে মোৰ লগত হোৱাটছএপৰ সৈতে জড়িত হ'ব খুজিছে তেওঁলোকৰ বাবে মই লিংক মানে ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া আছে আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে ফেচবুকৰ লিংক দিয়া আছে গতিকে জড়িত হ'ব মোৰ লগত আৰু তাতে ক'ব পাৰিব কি টপিকৰ ওপৰত ভিডিঅ' কৰোঁ গতিকে এইখিনি ধন্যবাদ